এইটো হ'ল ফ্ৰণ্ট কেমেৰাৰ মানে বৰ্তমান কোৱালিটি মানে একদম দাঢ়ি হিচাপ কৰিব পাৰে আপোনালোকে নিজেই চাওক OnePlus Nord 12GB RAM আৰু 256GB ইণ্টাৰনেল মেমৰি তো মোবাইলটো আচলতে হয় এইটো গতিকে লোৱাৰ মানে ইমান এটা সেই নাছিলে কিন্তু হঠাৎ মানে আজি পাই গ'লোঁ ইয়াতে কেছ অন ডেলিভাৰীত মানে দোকানতে সেইকাৰণে লৈ ল'লোঁ মানে অনলাইনত মানে বিৰাট প্ৰব্লেম মানে এইকেইটা দিন কেছ অন ডেলিভাৰী দিয়া নাই তাৰ বাহিৰে কালাৰ পচন্দ নহয় ব্লেক কালাৰটোৱে বেছিকৈ এভেইলেবল থাকে এইটো কালাৰটো লৈ ল'লোঁ ব্লু কালাৰ দামটো কিমান দাদা এইটো প্ৰাইচটো আহিলে তোমাৰ 29,999 মানে যেটো আপোনাৰ প্ৰিন্টেড প্ৰাইচ হয় সেইটো আপোনাৰ মাৰ্কেটৰ প্ৰাইচ হয় একে চলি আছে কিন্তু মোক কিমানত দিছে সেইটোৱে সেম প্ৰাইচ সেমটো ঠিকে আছে এইটো কিবা ভিডিঅ'টো বনোৱাৰ কাৰণে সেম প্ৰাইজত পাই গ'লোঁ আৰু তাৰ আগলৈকে পোৱাই নাছিলোঁ তো গাইছ মানে মোবাইলটো খালি মই দোকানৰ পৰা লৈহে অনা হ'ল যোৱাকালি মানে আনিলোঁ কিন্তু ভিডিঅ'টো মই এতিয়া আজি শ্বুট কৰি আছোঁ আৰু এই মোবাইলটোৰ আচলতে টেম্পাৰ লেমিনেশ্যন কেমেৰাটো আচলতে টেম্পাৰ লগাব পাৰে সেইবিলাক মই একোৱেই কৰা নহ'ল কাৰণ মানে কালি 11টা বাজি গ'ল টাউন বন্ধ হৈ গ'ল সেইকাৰণে এতিয়া আজি আকৌ মই লৈ যাব লাগিব এতিয়া এইটো আৰু ইয়াতে মানে আচলতে পাইছোঁ মই এইটো এটা কভাৰ এটা পাইছোঁ এই কভাৰটো মোবাইলটো হয় আচলতে এইটো মাৰ্বেল ব্লু হয় আৰু এইটো আছে এটা চাৰ্জাৰ এই মোবাইলটো আচলতে 12GB RAM আৰু 256GB ইণ্টাৰনেল হয় আৰু দামটো হ'ল 29,999 টকা আচলতে মোবাইলটো মানে ওজনটো একেবাৰে পাতলা হয় ইমান গধুৰ নহয় মানে মোবাইলটো একদম ওজন বহুত কম কিন্তু মোবাইলটো সঁচাকৈ ওজনটো পুৰা কম এতিয়া এই টেম্পাৰ লেমিনেশ্যন গোটেইখিনি কৰি ল'ম তাৰ কাৰণে আজি এই ব্লগিংটো আকৌ ষ্টাৰ্ট কৰি দিলোঁ তো এতিয়া যাম আৰু তাৰ বাহিৰে আপোনালোকক দেখুৱাম এই মোবাইলটোৰ কেমেৰা কোৱালিটিটো কেনেকুৱা হয় তো মই একচুৱেলি কেমেৰাৰ কাৰণে এই মোবাইলটো লৈছোঁ তো কেমেৰা কোৱালিটি কেনেকুৱা হয় মই আপোনালোকক গোটেইবোৰ দেখুৱাম খালি এই ভিডিঅ'টো চাই থাকক আৰু বলক মানে এতিয়া আহি পাই গ'লোঁ আৰু ইয়াতে এতিয়া মোবাইলটো যি লগাব লগা আছে গোটেইখিনি লগাই লৈ লওঁ তো আপোনালোকে ভিডিঅ'টো চাই লগাই লৈ ল'লোঁ দাদাৰ তাত আৰু এতিয়া ইয়াৰে বিল হৈ গ'ল মানে 600 টকা তো বহুতখিনি কমতে কৰি দিলে বাৰু আৰু এতিয়া ব্লগিংটো আপোনালোকে চাই থাকক কেমেৰাটো নৰ্ডটোৰ কেমেৰা কেনেকুৱা কোৱালিটি গোটেইখিনি দেখুৱাই দিম আপোনালোকক তো মই যাই লওঁ ইয়াৰ পৰা আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বেক কেমেৰাটোত আছে ইয়াতে আছে 4টা কেমেৰা ইয়াতে আছে 48 মেগাপিক্সেল প্লাছ 8 মেগাপিক্সেল প্লাছ 5 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল গতিকে ইয়াতে এই 4টা কেমেৰা এনেদৰে আছে আৰু কোৱালিটি মানে একদম ধামাকা বুলি কৈ লওঁ আপোনালোকে এতিয়া চাওক মই মোবাইলটো খুলি লৈ লওঁ ইয়াতে ফেচ লগত খোলা গৈ গ'ল তাৰপিছত ইয়াতে এতিয়া ভিডিঅ' ওলাই গ'ল এতিয়া ভিডিঅ'ত গ'লোঁ আৰু এই ভিডিঅ' এতিয়া হৈ আছে বেক কেমেৰা গতিকে বেক কেমেৰাত কেনেকুৱা ভিডিঅ' হয় আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাওক মই ইয়াতে বেক কেমেৰা অন কৰি দিলোঁ আৰু এই শ্বটটো এতিয়া আপোনালোকে ডিছপ্লেত দেখিবলৈ পাই আছে এইটোৱে হ'ল কি বেক কেমেৰাৰ শ্বট এই বেক কেমেৰা শ্বটটো আচলতে এইটোৱে আছিলে ইয়াতে মই কোনো ধৰণৰ ছেটিংছ আৰু এডিট কৰা নাই ডাইৰেক্ট আপোনালোকক দেখুৱাই দিছোঁ নৰ্মেলি যিটো দিয়ে আৰু তাৰ বাহিৰে এতিয়া মই আপোনালোকক দেখুৱাম ফ্ৰণ্ট কেমেৰাটো কেনেকুৱা হয় আপোনালোকে চাওক মই ইয়াতে অন কৰি দিলোঁ ফ্ৰণ্ট কেমেৰা গতিকে আপোনালোকে এইটো যিটো দেখিবলৈ পাই আছে বৰ্তমান শ্বটটো আপোনালোকে যি দেখিবলৈ পাই আছে এইটো হ'ল কি ফ্ৰণ্ট কেমেৰা এনেকুৱা দেখিবলৈ পাইছে আপোনালোকে এতিয়া যিটো দেখা পাই আছে আপোনালোকে এইটো ফ্ৰণ্ট কেমেৰা আছিলে এইমাত্ৰ আপোনালোকে যিটো দেখা পালে ফ্ৰণ্ট কেমেৰাটো সঁচাকৈ একদম মানে বহুত হাৰ্ড ফ্ৰণ্ট কেমেৰাটোত আচলতে আছে ৱাইড এংগুলৰ অপশ্যন আছে আপোনালোকক দেখুৱাই আছোঁ এই শ্বটটো চাই আছে এইটো হ'ল ৱাইড এংগুলৰ শ্বটটো একদম পুৰা বহুতখিনি এৰিয়া কভাৰ কৰে দেখিলে নে বাৰু আপোনালোকে ষ্টেবিলিটিটো কিন্তু একদম মজা হয় মানে পুৰা একদম এনেকৈ ঘূৰাই থাকিলে একদম চাওক না দেখিছেনে বাৰু কিমান লাহে চলিছে মানে একদম মজা আৰু মজা মোবাইলটো আচলতে যিখিনি মানে পালোঁ বহুতখিনি ভাল হয় আচলতে কোৱালিটি চাওক আপোনালোকে সঁচাকৈ বহুত ভাল কেমেৰাৰ ক্ষেত্ৰত মই বিশেষকৈ মানি গ'লোঁ মানে বহুত ভাল হয় গতিকে আজিৰ এই ব্লগিং ভিডিঅ'টো আচলতে ইমানেই আছিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কেমেৰা কোৱালিটি কেনেকুৱা পালে সেইটোও জনাব কমেণ্ট কৰক কেনেকুৱা পালে আৰু তাৰ বাহিৰে লাইক কৰক আৰু চেনেলটোত যদিহে নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি লওক
তো আজিলৈকে এৰিলোঁ বাই বাই আৰু চাওক